আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। প্ৰত্যেক বছৰে গাঁৱৰ মন্দিৰত বহাগৰ ১ তাৰিখে অনুষ্ঠান ৰাখে। ঠিক তেনেদৰে এইবাৰো অনুষ্ঠান হৈছে। খেলা-ধূলা, শ্ৰেষ্ঠ সেৱা আৰু শেষত সকলোৱে মিলি এসাঁজ খোৱা হয়। এইবাৰ অনুষ্ঠানটো তেনেকা ইমান দীঘল কৰা নাই, অকল জ্যেষ্ঠ সেৱাটো ৰাখিছে। কাৰণ অহাকালি আছে গাঁৱত এখন বিয়া, সেইকাৰণে ইমান দীঘলীয়া কৰা নাই। শেষত মনোৰঞ্জনৰ কাৰণে গাঁৱৰে এটা ককায়ে কৌতুক কৰিলে। গাঁৱৰ ওচৰতে দেউল হৈ আছিলে, আবেলি তালৈকে ওলালোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। নেক্সট মিনি ব্লগত আকৌ লগ পাম। ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই।